কেতিয়াবা সময় উলিয়াই সুধি চাবিচোন, ভালে আছনে? কেণ্টিনৰ আড্ডা, ইউনিভাৰ্চিটিৰ প্ৰেম। নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহুদিনৰ মূৰত মোৰ কিবা এটা লিখিবলৈ মন গ'ল, সেয়ে সৰুকৈ লিখি মোৰ নিজৰ কণ্ঠৰে পাঠ কৰি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্টৰ জৰিয়তে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে আপোনালোকে যদি এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক। পুৰণি বন্ধুবোৰলৈ কেতিয়াবা সময় উলিয়াই সুধি চাবিচোন, ভালে আছনে? মই জানো সকলো ব্যস্ত, নিজৰ নিজৰ জীৱন সংগ্ৰামত সকলো অক্লান্ত সংগ্ৰামী। ময়ো একেই, কিন্তু হাঁহি থকা ষ্টৰীৰ ফটোখনৰ আঁৰত ৰৈ যায় এটা হুমুনিয়া। নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত কোনোবাখিনিত পৰি ৰওঁ, ভাগৰুৱা হওঁ আমি সকলো। আৰু তেতিয়াই যদি এজন আপোনাৰ পৰা মেছেজ আহে, ভালে আছনে? ভাল লাগে। কথাৰ মাজতে যেতিয়া পুৰণি স্মৃতিৰ পেৰাটো খোল খায়, ভাল লাগে। কেণ্টিনৰ আড্ডা, ইউনিভাৰ্চিটিৰ প্ৰেম, কলেজৰ এটেণ্ডেঞ্চৰ চিন্তা, স্কুলৰ পৰা আহোঁতে বাটত বুটলা বগৰী, আৰু কত যে কি ভাল লাগে। অতীত গছকি তহঁতৰ বৰ্তমানৰ খবৰবোৰ শুনি। কোনোবাই আশাৰ চাকৰিটোত যোগ দিছে, কাৰোবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, আৰু কাৰোবাৰ বিয়াৰ খবৰ। সঁচাকৈ ভাল লাগে। নীৰৱ সময়বোৰ এনেবোৰ কথোপকথনে সৰহ কৰি তুলিলে। সেয়ে সময় উলিয়াই সুধি চাবিচোন, ভালে আছনে?